সুপ্ৰভাত। আজি 30 মাৰ্চ বৃহস্পতিবাৰ 2023 বৰ্ষ আৰু অসমীয়া চ'ত মাহৰ 15 তাৰিখ 1944 শক। আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস। ৰোগীসকলক দিনে-নিশাই চিকিৎসা প্ৰদান কৰা চিকিৎসকসকলৰ প্ৰতি সন্মান জনাই 30 মাৰ্চ দিনটো চিকিৎসক দিৱস হিচাপে পালন কৰা হয়। এই দিৱস 1991 চনৰ পৰা আমেৰিকাই পালন কৰি আহিছিল, যদিও পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বই এই দিৱস পালন কৰে। আহিছোঁ আজিৰ দিনটোৰ উক্তিলৈ। হাঁহিবলৈ সময় উলিয়াওক, হাঁহি অন্তৰৰ সংগীত। খেলিবলৈ সময় উলিয়াওক, ই চিৰন্তন যৌৱনৰ উৎস। প্ৰাৰ্থনা কৰিবলৈ সময় উলিয়াওক, ই পৃথিৱীত মহত্তম শক্তি। আনক ভাল পাবলৈ বা ভালপোৱা পাবলৈ সময় উলিয়াওক, ভালপোৱা এক ভগৱান প্ৰদত্ত অধিকাৰ। বন্ধুত্ব স্থাপনৰ বাবে সময় উলিয়াওক, জীৱনটো বৰ চুটি, স্বাৰ্থপৰতাৰ বাবে সময় নাই। ধন্যবাদ।